বিচাৰিছ কণী কি কণী ৰাতি চিনা চলিব এইটো কোনো মানে প্ৰেচাৰ চেচাৰৰ কথা নাই চবেই খাব পাৰে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিণ্টু ভাই ব্লগছ আৰু আজি এয়া যাবলৈ আহিছোঁ খৰি কাটিবলৈ ইমান জেৰুৱাৰ ওপৰে হাবিৰ মাজে মাজে যোৱাবাৰ দৰে এইবাৰো খৰি কটাত ব্যস্ত সকলো ল'ৰা ছোৱালী মানে কণ মইনা সকলো আছে আৰু মই আহি আছোঁ চক এই হাবিৰ মাজে মাজে গছ মানে কি গাড়ীত ওলাই আছে দাখন হাতত লৈ পেলাই মানে কি দুডালমান ডাল কালি কাটিব থাকি গ'ল আৰু আহি পেলাই ফালিব লাগে এনজয় কৰিব লাগিব তাৰপৰা আৰু সেইবাবে এয়া দেখিছে হাবিৰ মাজে মাজে কেনি যাম এইপিনে দিয়ে যাওঁ মুঠতে বাঘ চাঘ নোলালেই হয় তো বেছিকণ নাই বাগানৰ মাজত গছ কটা হৈছিলে আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা দিনবোৰ যাতে ভোগৰ হৈ পৰক আপোনালোকৰ ইয়াত দেখিছে তলফালে নাচালোঁ নহয় আৰু আহি আছোঁ আৰু গোটেইখিনিয়ে গছ তোলাই আছে মানে কালি মেচিন দি পতালোঁ কাৰণ নিবলৈ অকণমান দূৰ হয় এয়া দেখাইছোঁ এয়া আমাৰ ৰূপম মণি আৰু এয়া আমাৰ জ্যেষ্ঠবৃদ্ধ মানে বৰ্তমান আমাৰ গ্ৰুপত থকা চব পিছ কৰি থোৱা আছে উঠাব লাগে আৰু যাব লাগে গৈ ফালাফালি কাম আছে সেইটো কাৰণে আহি আছোঁ এয়া বাঘৰ জেগা আমি আহি আছোঁ এয়া চক জিন্তু প্ৰখ্যাত আৰু ভেলাঘৰ দেখাম আপোনালোকক এয়া দেখিছে চব পিছবোৰ অকণমান ডাঙৰ হ'ল নি বাৰু সেইটো থাকিল নাখালে এই পিছত টুকুৰাত নাই ৰূপম বিহু বুলি লাগিবলৈ দিয়া কোনো টেনশ্যন নাই অকণমান ফূৰ্তি বিহু বুলি জোৰ লগাকে হে মেজি খৰি নিবলৈ আহি পেলাই চক দিম লোকেল দিম আৰু এয়া চক এয়া দেখিছ কুকুৰা মানে বনৰীয়া কুকুৰা য'ত থাকে আৰু চবৰে সেইটো কাৰণে হ'ব এতিয়া কুকুৰা ডিম বিচাৰিব নালাগে ভাগ্য ভাল মেজি খৰি নিবলৈ আহি পেলাই আমাৰ ঋণটোৱে দেখা পালে দিম আৰু দেখিছে মানে বনৰীয়া কুকুৰা ঢেৰ এই চোৱাত সেইটো কাৰণে ইয়াত ডিম ঢেৰ পোৱা যায় মন কুকুৰা কণী কি বিচাৰিছ কণী কি কণী সেয়া এহেঁতকেইটালৈ চক 3টা 4টা কণী বিচাৰি ফুৰিছে সেয়া চক এইবোৰ মানে প্ৰখ্যাত শৰ্মাৰ হাতত যিটো কুন্দা সেইটো কুন্দাই আমাৰ এটা মেজি হ'ব ন হা এই দেখিছে বুঢ়ী মেজিটো এইটোৱে হ'ব নি কুন্দাটোৱে বুঢ়ী মেজি পতা হ'ব আৰু ইফালতো বুঢ়া মেজি কাৰণ বুঢ়া মেজিটো অকণমান ডাঙৰ লাগিব আৰু বুঢ়ী মেজিটো সৰু লাগিব আজি আমি পুৰা খৰি কটাত ব্যস্ত কাৰণ আমি কাইলৈ ফুল একদম ৰেডি হ'ব লাগিব সেইটো কাৰণে আমাৰ প্ৰায়খিনি আমাৰ প্ৰস্তুতি হৈছে কাইলৈ কাৰণে আমি সাজু হৈছোঁ আমি গোটেইখিনি বহুত মজাকৈ সকলোৱে ফূৰ্তি কৰিম আৰু মিণ্টু ভাই ব্লগৰ লগত সংযুক্ত হৈ থাকিব চব চাম আমি এয়া দেখিলে প্ৰখ্যাত আৰু এইটোৱে হৈছে আমাৰ ভেলাঘৰ আপোনালোকক দেখাম পিছত সম্পূৰ্ণকৈ আৰু আমাৰ দীপ ভাই কাম চলাই আছে আৰু লগত হেল্পাৰ হিচাপে আছে বৰাদ দা দিনৰ খানাটো হৈ গ'ল আৰু এতিয়া হৈছে ৰাতিৰ খানাৰ বাবে যোগাৰ আৰু এয়া চক আমাৰ পাৰ্থদা আৰু ৰূপম 3টা হাঁহ লৈ আনিছে এয়া হ'ল ৰাতিৰ খানা ৰাতি চিনা চলিব এইটো কোনো মানে প্ৰেচাৰ চেচাৰৰ কথা নাই চবেই খাব পাৰে সকলোৱে খাব পাৰে সেইবাবে এয়া 3টা হাঁহ জোলাখৰীয়া বজাৰৰ পৰা লৈ আনা